আশা কৰোঁ সকলো ভালেই আছে। হাই ফ্ৰেণ্ডছ, এতিয়া হৈছে ৰাতি 11:30 আৰু মই ভাবিলোঁ মই আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই ভাবিছোঁ আজিৰ পৰা মই ডেইলি ব্লগ বনাম। মই ঘৰত কি কি কৰোঁ, মানে ডেইলি কৰিব নোৱাৰিলেও যিখিনি কৰোঁ মই আপডেটটো দিবলৈ আপোনালোকক চেষ্টা কৰি থাকিম। এতিয়া গুড নাইট। কাইলৈ ৰাতিপুৱা উঠি আপোনালোকক আপডেট দিম। গুড নাইট, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5:45 হৈছে আৰু মোৰ টোপনি ভাঙিল। এতিয়া উঠোঁ আৰু কি কি কৰি দেখাই থাকিম আপোনালোকক। তাৰপিছত মই উঠি গৈ গা পা ধুই আহিলোঁ আৰু গা ধুই আহি মই বিচনাখন পাৰোঁৱে ৰেগুলাৰ। গা ধুই আহি বিচনাৰ পৰা বা মোৰ মানে আমি থকা ৰুমটো ঝাৰু দিয়া আৰু এই জগটো যে দেখিছে, এই জগটোত মই ৰাতি পানী থৈ দিওঁ আৰু ৰাতিপুৱা মই খাওঁ। আৰু এইটো মগলি, আপোনালোকে চিনি পায়েই চাগে। আৰু এইবাৰ মই ঘৰটো ঝাৰু দিলোঁ, মানে ঘৰত ভিতৰত যিহেতুকে আমাৰ জজো থাকে, মানে আমাৰ কুকুৰটোও থাকে, সেইবাবে মই ৰুমটোৰ পৰা নোলাওঁতে ঘৰটো একেবাৰে ঝাৰু দি দিওঁ। তাৰপিছত আৰু বাকীবিলাক কাম কৰোঁ। অৱশ্যে মই পিছত ভিডিঅ' কৰাই নহ'ল। মই তাৰপিছত চাহ খালোঁ, ভাতো বনালোঁ দুপৰীয়া, আৰু ভাত খাই আজৰি হৈ অকণমান ৰেষ্ট কৰিছিলোঁ। মই আছোঁ ইয়াত টিভি চাই। আৰু মানে ৰাতিপুৱা উঠি মই কিবা কিবি কামত বিজি হৈ গ'লোঁ। ভিডিঅ' কৰা নহ'ল আৰু তাৰপিছত ভাত বনালোঁ, ভাত খালোঁ আৰু এতিয়া অকণমান আজৰি হৈছোঁ। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ। বাৰু আপোনালোকে কি কি কৰে দিনটোত ক'বচোন, মোক জনাব। ময়ো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া চিঙৰা চাহ। মইতো চাহ ভাল নাপাওঁ, সেইকাৰণে চিঙৰা। তাৰপিছত অকণমান টাইম থাকি পেলাই ভাত বনাবৰে হ'ল আৰু মই ভাত বনাবলৈ আহিলোঁ। যিহেতুকে আমি ৰাতি ৰুটি খাওঁ, মই আৰু এখেতে ৰুটি খাওঁ, বাকী মায়ে ভাতে খায়। আৰু ৰুটি খালে আমি মানে ভাতৰ লগতো এটাই বস্তু বনাওঁ, হয় তৰকাৰী বনাওঁ, নহ'লে ভাজি বা দালি বনাওঁ। মানে আজি বুটৰ দালি বনাইছিলোঁ, বা কেতিয়াবা চলেও বনাওঁ, সেয়া ভাতৰ লগতো হৈয়ে যায়। মায়ে যেনেকৈ ভাজি বা বেলেগ এনেকুৱা দুবিধ তিনিবিধ বস্তু খাই ভাল নাপায়। ৰাতিৰ খানা আমাৰ সেইবাবে চিম্পলে চলে। ৰাতি কোনে কোনে ৰুটি খাই ভাল পায়, মই বাৰু বহুতেই ভাল পাওঁ বেছি। আৰু এইটো যে দেখিলে, এইটোত মই এনেদৰে তেল থৈ চামুচেৰে দিওঁ, তেতিয়াহ'লে লিমিটত তেলটো পৰে, বেছিকৈ নপৰে। আৰু ইফালে মই বুটৰ দালিৰ কাৰণে ইফালে কেৰাহীও বহাই দিছোঁ, তাতে অকণমান তেল দিছোঁ। মই প্ৰথমতে আমি ৰুটি খালে প্ৰায় এনেকৈ কেঁচা জলকীয়া তেলত দি দিওঁ, আৰু ৰুটিৰ লগত খাবলৈ টেষ্টি হয়। আপোনালোকে খাই চাবচোন, যোনে যোনে জলকীয়া খাই ভাল পায়। আৰু এনেকৈ দি পেলাই মই জলকীয়াকেইটা নমাই থৈছোঁ। নমাই থৈ অকণমান টাইম ভাজি ল'ব ভাজি লৈ পেলাই নমাই থ'ব। যেতিয়া হোৱা যেন পায় অকণমান ৰঙচুৱা পৰিলে, আৰু এইফালে পৰঠা। আৰু সেইখিনি তেলতেই মই মানে তেজপাত দিছোঁ বুটৰ দালিখিনি চম্ভাৰ দিবৰ কাৰণে। আৰু তাতে মই এইফালে আদা, নহৰু, জলকীয়া আৰু বিলাহীৰ পেষ্ট বনাই লৈছিলোঁ এটা। বনাই লৈ পেলাই পিঁয়াজো দিছিলোঁ ইয়াতে অকণমান, আৰু এইখিনি মই ইয়াতে দি দিছোঁ। তাৰপিছত যিটো বাতিত মই মছলা ধৰিছিলোঁ, আপোনালোকে যে দেখিলে, সেইটো বাতিতে মই ইয়াতে ৰেড চিলি পাউডাৰ অকণমান, বেছিকৈ খালে বেছিকৈ দিব পাৰে। তাৰপিছত হালধি পাউডাৰ যিখিনি লাগে, আৰু মিট মছলা, গৰম মছলা, জিৰা পাউডাৰ আৰু চাট মছলা, এইখিনি দি দিছোঁ। চাট মছলাটো মই দিওঁৱেই বুটৰ দালি আৰু চলে বনালে, আপোনালোকেও দিব, খাবলৈ টেষ্টি হয়। দি পেলাই ইয়াতে ওপৰত অকণমান পানী দিছোঁ। পানী দি পেলাই গুলি লৈছোঁ। এনেকৈ দি চাবচোন, আঞ্জাখন খাবলৈ বহুতেই টেষ্টি হয়। মই মাংসৰ আঞ্জা হওক বা এনেকুৱা মছলাজাতীয় আঞ্জা বনালে এনেকৈ দি দিওঁ, আৰু অকণমান চেনি দিওঁ। চেনি দিলে টেষ্টটো উঠে আৰু ৰংটো ভাল হয়, সেইবাবে চেনি দিছোঁ।
নহ'লে বেলেগ একো কাৰণ নাই। আৰু এইখিনি ঢালি দিলোঁ, যিখিনি মছলা মই পানীত গুলি লৈছিলোঁ সেইখিনি দি দিলোঁ। দি পেলাই অকণমান টাইম ভাজি লৈছোঁ, যেতিয়ালৈকে মছলাখিনিৰ পৰা অকণমান তেল ওলাই নাহে তেতিয়ালৈকে মই ভাজিছোঁ। ভাজি পেলাই বুটৰ দালিখিনি দি দিছোঁ। আৰু বেছি নাই, চিম্পুলকৈ বনাইছোঁ যিহেতুকে বুটৰ দালিখিনি দি পেলাই অকণমান টাইম উতলিব দি তাত মই ধনিয়া পাত কাটি দিছোঁ। খাবলৈ ভালেই হৈছিলে, বেয়া হোৱা নাই। এয়া চব বুটৰ দালি সিজাই থৈ দিছিলোঁ আৰু এইখিনি দি দিলোঁ। সেইখিনি দি পেলাই মই আৰু ভিডিঅ' কৰাই নহ'ল। পিছত খাওঁতে বওঁতে খাই বৈ উঠি বাচন চাচন ধুই পেলাই মই তাৰপিছতহে ভিডিঅ' বনাইছোঁ। আৰু এতিয়া কাম বন কৰি আজৰি হ'লোঁ। আৰু মই এতিয়া মানে বিচনা পাৰোঁ। আৰু মই মানে ৰাতিপুৱা যিখিনি কাপোৰ ধুই দিওঁ সেইখিনি আনি পেলাই গধূলি টাইমত মই আলনাখনতে থৈ দিওঁ। আৰু যেতিয়া ৰাতি শোৱাৰ আগে আগে মই সেইখিনি জাপি পেলাই থৈ দিওঁ। আৰু আজিও সেই হিচাপে মই কৰি দিলোঁ। আৰু যিখিনি কাপোৰ মই গডৰেজত থ'ব লগা আছিলে সেইখিনি মই গডৰেজত থ'লোঁ। তাৰপিছত মই বিচনাখন পাৰিলোঁ। বিচনাখন পাৰি মই ৰাতি কি লগাওঁ মুখত মই আপোনালোকক আজি ক'ম। আৰু আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে। মানে ক'বলৈ গ'লে ঠাণ্ডা দিনৰ স্কিন কেয়াৰ আৰু দেই, আপোনালোকে চাই থাকক। মুখ ধুই আহি গ'লোঁ। এতিয়া মুখত কিবা কিবি অকণমান লগাম। মুখত কিবা কিবি অকণমান লগাওঁ মানে মই বেলেগ একো নলগাওঁ, নাৰিকল তেল লগাওঁ মই মুখত। হাত ভৰিত নাৰিকল তেলেই লগাওঁ মই ৰাতি, নাৰিকল তেল লগাই শুই থাকোঁ। আৰু যেতিয়া আৰু ওঠত লগাওঁ মই ফেচকেয়াৰ। আৰু বহুতেই ভাল হয় সেইবাবে, যিহেতুকে নাৰিকল তেল স্কিনৰ বাবে ভাল সেইবাবে মই নাৰিকল তেল ইউজ কৰোঁ। আৰু ওঠো ফাটে ঠাণ্ডা দিনত, সেইবাবে মই নাফাটাৰ পৰাই লগাওঁ দেই ফেচকেয়াৰটো। আৰু এইখিনিয়ে আছিল মোৰ স্কিন কেয়াৰ ৰুটিন। এতিয়া গুড নাইট। বাৰু বন্ধুসকল, কওকচোন ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। মই কিবা কিবি ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। আৰু মই পিছলৈ এনেকৈ ভিডিঅ' কৰি থাকিম, আপোনালোকে চাই থাকিব মোৰ আপডেটবোৰ। আৰু চাওকচোন এয়া আমাৰ জোজক ক'ত শুই আছে এনেদৰে বেচেৰাত। বাৰু আজিলৈ এইখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গুড নাইট।